মই বৰ্তমান উপস্থিত আছোঁ অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলীৰ এক ঐতিহাসিক স্থানত প্ৰত্নতাত্ত্বিকভাৱে প্ৰখ্যাত এটা স্থান। আচলতে এই স্থানৰ সৈতে ইতিহাস জড়িত হৈ আছে, এই স্থানৰ সৈতে পৌৰাণিক তথ্য জড়িত হৈ আছে। 1200ৰ পৰা 1700 শতিকা এই শতিকাত চুতীয়া ৰাজ্য আচলতে এই অঞ্চলত আছিল আৰু ইয়াৰ ৰাজধানী য'ত, সেই ৰাজধানীত মই বৰ্তমান উপস্থিত আছোঁ। মই য'ত উপস্থিত আছোঁ এয়া আচলতে ৰাজধানী। আৰু ইয়াৰ লগে লগে আৰু এটা ঐতিহাসিক ভিত্তি আছে, যিহেতু এই ৰাজধানীৰ এই ৰাজ্যৰ যিখন ৰজা আছিল ভীষ্মক ৰজা, সকলোৱে জানে। আৰু এই ভীষ্মক ৰজাৰ কন্যা ৰুক্মিণী আমি সকলোৱে জানো ভগৱান শ্ৰীকৃষ্ণৰ পত্নী আছিল। দ্বাৰকাৰ পৰা ভগৱান শ্ৰীকৃষ্ণই এই অঞ্চলৰ পৰা সেই ৰুক্মিণীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াৰ যিখিনি পুৰাতাত্ত্বিক সমল, যিয়ে আচলতে ইতিহাসক প্ৰতিনিধিত্ব কৰে, যিয়ে আচলতে সোণালী ইতিহাসক আচলতে প্ৰমাণিত কৰে। সেই সময়ৰ যি সমল, এই সমলে আচলতে ইয়াক ৰূপ দিয়ে। উল্লেখ কৰিব বিচাৰিছোঁ এই থানৰ ইটা আৰু শিলৰ দ্বাৰা নিৰ্মিত এক বিশাল দুৰ্গৰ ধ্বংসাৱেশ আৰু পলিমাটিৰ ফলক, অলংকাৰিক টাইলছ আৰু বিভিন্ন পুৰাতাত্ত্বিক সমৃদ্ধ অতীত সামগ্ৰী ইতিমধ্যে আৱিষ্কৃত হৈছে, যিয়ে অঞ্চলৰ সমৃদ্ধ অতীত আৰু চুতীয়া ৰাজবংশৰ বিষয়ে জানিবলৈ দিয়ে। গুৰুত্বপূৰ্ণ কথা যে এই চুতীয়া ৰাজ্যৰ প্ৰাক্তন ৰাজধানী আছিল আৰু ইয়াৰ স্থাপত্যই সেই সময়ৰ উন্নত কাৰুকাৰ্য প্ৰদৰ্শন কৰে। আৰু ইয়াত বিভিন্ন ধৰণৰ পাত্ৰ পোৱা গৈছে আৰু লগতে দুৰ্গটো ইটা আৰু শিলেৰে নিৰ্মিত, য'ত ডাঠ দেৱাল, 2টা প্ৰৱেশদ্বাৰ আদি আছে আৰু লগতে 10 বৰ্গ কিলোমিটাৰ এলেকা সামৰি আছে। ইতিহাস, প্ৰত্নতত্ত্ব আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত আগ্ৰহী লোকৰ বাবে এই থানটো এক আকৰ্ষণীয় থান। মই সামগ্ৰিকভাৱে দেখুৱাই গৈছোঁ ইয়াৰ দৃশ্য, মোৰ কেমেৰা সহযোগীয়ে এই সামগ্ৰিক দৃশ্য দেখুৱাই গৈছে। লগে লগে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, নিশ্চিতভাৱে অৰুণাচল চৰকাৰে ইয়াক সংৰক্ষণৰ নিশ্চিতভাৱে ব্যৱস্থা কৰিছে আৰু যিটো বিভাগ আছে এই বিভাগে ইয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু সৌন্দৰ্য বৰ্ধনৰ বাবে আচলতে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে অৰুণাচল চৰকাৰে বা ইয়াৰ যি এই বিভাগৰ সৈতে জড়িত, কিন্তু সেই ক্ষেত্ৰত কিন্তু ব্যৱস্থা নাই। আৰু অৰুণাচল প্ৰদেশৰ আটাইতকৈ পুৰণি ঐতিহাসিক ক্ষেত্ৰসমূহৰ ভিতৰত এইটো আটাইতকৈ পুৰণি আৰু ইয়াৰ ঐতিহাসিক সমল আৰু বিভিন্ন তথ্য ইতিমধ্যে তথ্য উদ্ধাৰ হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ইয়াক যদি অত্যন্ত সুন্দৰভাৱে আকৰ্ষণীয় ৰূপত গঢ়ি তোলা যায়, নিশ্চিতভাৱে পৰ্যটকৰ কাৰণে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। যিহেতু সুদূৰ দ্বাৰকাৰ সৈতে যি সম্পৰ্ক, সুদূৰ দ্বাৰকাৰ নৃপতি ভগৱান শ্ৰীকৃষ্ণৰ সৈতে যিটো সম্পৰ্ক, এই সম্পৰ্কই আচলতে সুন্দৰ আচলতে পৌৰাণিক সমলক সকলোকে আকৰ্ষিত কৰাৰ যথেষ্ট থল আছে। কিন্তু এটা প্ৰশ্ন হৈছে অৰুণাচল চৰকাৰে এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা ভাৰত চৰকাৰে এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, যি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব পৰাকৈ কেনেকৈ উপযুক্ত হিচাপে গঢ়ি তোলে, এয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। কেমেৰা সহযোগী জিতেন্দ্ৰ ৰাজভৰ, ফাইজুৰ ৰহমানৰ সৈতে ৰাণাজ্যোতি নেওগ, আছাম টক্স, মাৰ্ঘেৰিটা। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।